নমস্কাৰ, মই মন্টুৰে আপোনালোকক ব্ৰাইট আছামলৈ স্বাগতম জনাইছোঁ। যোৱা দেওবাৰে সমগ্ৰ অসমত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনৰ 945টা পদবীৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে। সকলোৱে বুজি উঠিছে যে পৰীক্ষাৰ নামত এয়া আছিল এক প্ৰকাৰ ভেকু ভাওনা। হয়তো ইতিমধ্যে 945টা পদবীৰ কাৰণে মেনেজ হৈ আছে। একাংশ পৰীক্ষা হলত প্ৰশ্ন কাকতৰ নাটনি, একাংশ পৰীক্ষাৰ্থীৰ পৰীক্ষা হলত মোবাইল ফোন ব্যৱহাৰ, পৰীক্ষা অনুষ্ঠিত হোৱাৰ 15 মিনিটৰ ভিতৰত ছ'চিয়েল মিডিয়াত প্ৰশ্ন কাকত ফাদিল, পৰীক্ষকৰ পৰীক্ষাৰ্থীক প্ৰশ্ন উত্তৰ যোগানকে ধৰি একাধিক অভিযোগ উত্থাপিত হোৱাৰ পিছতো ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰীজনে নিজৰ ব্যৰ্থতা, নিজৰ অকৰ্মণ্যতাক ঢাকিবলৈ গৈ বাৰেপতি এই পৰীক্ষা সুকলমে অনুষ্ঠিত হৈছিল বুলি দম্ভালি মাৰি আছে। বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলে ৰাজ্যৰ 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিল। বহুতৰ বাবে অপ্ৰিয় হলেও এইটো কথা সত্য, নিজৰ মেধাশক্তি থকাৰ পিছতো, নিজৰ যোগ্যতা থকাৰ পিছতো বিগত কংগ্ৰেছ চৰকাৰৰ দিনত নিবনুৱাই চাকৰি বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল। একমাত্ৰ ধনৰ অভাৱৰ বাবে তেওঁলোকে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। APSCৰ পৰা আৰম্ভ কৰি সাধাৰণ পিয়ন চকীদাৰলৈকে সকলোতে ৰাজনীতি চলিছিল। সকলোতে এখন মাছৰ বজাৰলৈ আচলতে ৰূপান্তৰিত কৰা হৈছিল। নিযুক্তিৰ এখন ৰমৰমীয়া বজাৰ চলিছিল। ইয়াৰ পিছত বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলে যেতিয়া নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিল, তেতিয়া তেওঁলোকে বহুত আস্থাৰে, বহুত আশাৰে বিজেপি চৰকাৰক ভোট দিছিল আৰু বিজেপি চৰকাৰৰ জয়ৰ মূলতে এই নিবনুৱাসকলৰ যি অৰিহণা নুই কৰিব নোৱাৰে। এতিয়া যদি চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত এনেধৰণৰ ভেকু ভাওনা অনুষ্ঠিত কৰা হয়, তেতিয়াহ'লে সেই নিবনুৱাসকলে কাক ভৰসা কৰিব? আবেদনৰ নামত তেওঁলোকৰ পৰা 250 টকাকৈ মাচুল সংগ্ৰহ কৰা হৈছে। ইয়াৰ পিছতো অহা যোৱা থকা খোৱা এইখিনি খৰচ আছেই। তাৰ পিছতো পৰীক্ষাৰ নামত এনে কিছুমান যদি বেমেজালিৰ সৃষ্টি কৰা হয়, তেওঁলোকৰ মানসিক অৱস্থা কেনেধৰণৰ হ'ব সেয়া হয়তো সকলোৱে অনুমান কৰিব নোৱাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোটেই বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। আমি আশা কৰিম কাৰ স্বাৰ্থত ইমান বেমেজালিৰ মাজত এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ল সেয়া পোহৰলৈ আহক। পুনৰবাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা হওক। নিবনুৱাসকলৰ প্ৰতি যি অন্যায় কৰা হৈছে তাৰ ন্যায় দিয়ক। যি ক্ষীপ্ৰ গতিৰে সৰ্বানন্দ সোণোৱালে APSCৰ তদন্তক আগবঢ়াই লৈ গৈছে, সেই একে গতিৰেই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এই পৰীক্ষাৰ বেমেজালি তদন্ত হওক। আশা কৰোঁ চৰকাৰখনে নিবনুৱাসকলৰ আশাক, নিবনুৱাসকলৰ ভৰসাক বাস্তৱায়িত কৰিবলৈ যত্ন কৰিব। নিজৰ স্বচ্ছতাক, দুৰ্নীতিৰ বিৰুদ্ধে যি সহনশীলতা নীতিৰ কথা কৈছে সেই কথা ৰাখি নিবনুৱাসকলক ন্যায় দিবলৈ যত্নপৰ হ'ব। পুনৰবাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আমি এয়া আশা কৰিলোঁ। ধন্যবাদ।